Hello everyone, মোৰ ব্লগৰ অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বতৰটো দেখিছে নহয়, ইমানে বেয়া বতাহ বৰষুণ পোৱাৰ ভাগত মাৰি উঠিলে। আৰু এতিয়া আমাৰ গুণুই শুই আছে। আমি এতিয়া যাম বাক্সা বৰবৰী, তাত মোৰ তাতে ইণ্টাৰভিউ আছে। আৰু এইফালে লাহে লাহে ৰ'দ দিছিলে, পিছত আকৌ আৰু বহুত বৰষুণ আহি গ'ল। আৰু ইমানে বতাহ মাৰিছে, কোনো কাৰো কথাই নুশুনি, মোবাইলত মাতবিলাকো শুনাই নগ'ল। তেল ভৰাব ৰখিলোঁ। এয়া চাওক, পূৰা একদম বতৰ ক'লা কৰি আহিছে খালি। বতৰ পূৰা একদম বেয়া। ইমান দূৰৰ পৰা আহিছোঁ আমি কিবাকে। আৰু বৰষুণটো নেদিলে একদম নিজিয়াকৈ আৰু যাই পালি জেগা ভাল। আৰু তাতে যি হয় হওক, হয়নে ৰীমা? কিবা ৰীমা হাঁহিতে নকৰে কাৰণে একেবাৰে কিবা কবি। শিখৰ মেইন ইনাম বৰষুণ আহিছে বিদ্যা। ঐ আকৌ শুনা পা নাই বৰষুণৰ দৰি। বৰষুণ পুৰা ধাৰাসাৰ বৰষুণ দিছি। বুনাৰ বৰষুণ সেই তেৰিকা। এয়া চাওকচোন, আমি যেতিয়া তেল ভৰাই সন্মুখত দোকান এখন আছিল, তাত ৰখিছোঁ। এনেকুৱা আন্ধাৰ কৰি আহিছে আৰু এনেকুৱা বৰষুণ আহিছে, ভাবিছোঁ আৰু আজি যাব নাপামেই। আৰু অলপ বৰষুণ এৰাৰ পিছতে আমি আহিলোঁ বাটাচা গুচি পালোঁ। আৰু বৰষুণ পুৰা ৰখিব লগা হৈছে। আহি আৰু বৰবৰী নাপাওঁতে এনেকুৱা বৰষুণ মাৰিছে, তাতো দোকান এখন বহুত টাইম ৰখিলোঁ আহি থকা সময়ত। আৰু ফাইনেলি পালোঁ আমি, জলৈকে মাতিছিলে আমাক বাক্সা বৰবৰী। আমি তাতো আহি কিনে হোটেল এখন পাইছোঁ কিবাকৈ। এনেকুৱা বৰষুণ মাৰিছে, কালি দিনটো বৰষুণতে গৈছে। আৰু আমি এতিয়া কুৰমা বিচাৰি আছোঁ। আৰু সেইখিনি তোলা নহ'ল বাৰু। তাতে চাহ পানী খাই অলপ টাইম বহি কেনে আমি এতিয়া আৰু পেহী এজনৰ তাতে যাব লাগিব, সেইকাৰণে তাৰ পৰা ওলাই আহিলোঁ। আমি এতিয়া এক্সাম দি আহিলোঁ। এতিয়া আমি যাই আছোঁ ওচৰতে পেহী এটা আছে সিহঁতৰ ঘৰত। আৰু আপোনালোকে ভাবিব পাৰি কি ইণ্টাৰভিউ এইটো আছাম পুলিচৰ যিটো 4 গ্ৰেডৰ আছিল, পিয়ন চকীদাৰ, জগালী আৰু কাজকাটা চেইজ এটেণ্ডেন্স, সেইবোৰৰ ইণ্টাৰভিউ আছিলে মোৰ। গোটেই কথাত পঠা নাই, তিনিটা বিভাগত পঠোৱা হৈছিলে, তাতে মোৰ ইণ্টাৰভিউ আছিলে। আৰু আমি এতিয়া ইয়াতে ফুৰিবলৈ আহিছোঁ। এইটো হৈছে পেহীৰ ছোৱালী আমাৰ। কি নাম তোমাৰ? আৰু এইটো হৈছে সৰুজনী। কি নাম তোমাৰ? নামটো কৈ দিয়া। ৰশ্মিনা। হাই কৈ দিয়া। হাই কৈ দিয়া। হাই। আৰু পেহী আৰু পেহাটো ৰজা ৰাখিছে আৰু ভালো নালাগে এনেকৈ। আমি ভাত নাখাওঁ বুলি কৈছিলোঁ, তথাপি জোৰ কৰিছে যেতিয়া, আৰু আমিয়ে খোৱা বোৱা যোগাৰখিনি আমিয়ে কৰিলোঁ। ভালো নালাগে ৰন্ধা বঢ়া কৰিব দিব। আমি এতিয়া যাব ওলাইছোঁ ভাত চাত খাই কেনে। ভাত চাত খোৱা হৈ গ'ল। আমি এতিয়া ভাত পানী খাই বৈ ঘৰলৈ আহিলোঁ। আৰু পেহীহঁতক দেখুওৱা নহ'ল, লাজ কৰে যিহেতুকে পুৰা দিন ভিডিঅ'টো ওলাই পোৱা নাই, সেইকাৰণে। ঘৰটো চাওকচোন, ইমানে ভাল লাগিছে, বহুত কিবা এটা ভাল লাগিছে। আৰু চাওকচোন ৰ'দ, আমি যাওঁতে এনেকুৱা বৰষুণ জিকি জিকি গৈছোঁ, আৰু এতিয়া চাওক কিমান ৰ'দ দিছে। আৰু আহি বৰমা বজাৰত সোমালোঁ, একো নানিলোঁ। যেতিয়া জুৱেলাৰীবোৰ চায়ে ভাল লাগে। আৰু আহি এতিয়া পাঠশালা ষ্টেচন পাই গ'লোঁ। আৰু ঘৰ আহি পাওঁতে ইফতাৰৰে টাইম হৈছে। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।